মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক সকলোৱে মোৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম পাঠ দ্য লাষ্ট লেছনৰ সাৰাংশটো নিশ্চয় চালা যদি চোৱা নাই চাই ল'বা দেই আজি মই লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ পাঠটিৰ সাৰাংশ তোমালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ তোমালোকে যদি ভাল পোৱা মোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই এই পাঠটোত লেখিকা এনিছ জুঙে তেওঁ ৰাস্তাত লগ পোৱা এজন পেলনীয়া সামগ্ৰী বুটলি ফুৰা চাহেব নামৰ কিশোৰ আৰু মুকেশ নামৰ আন এজন কাঁচৰ খাৰু নিৰ্মাণ উদ্যোগৰ বনোৱা কিশোৰৰ কাহিনী অৱগত কৰিছে দুয়োজনেই শোষণৰ বলি হৈ নিজৰ বাল্যকালৰ যি সেউজীয়া সপোন আৰু নিজৰ ভৱিষ্যত গঢ়াৰ সোণালী সময় বিসৰ্জন দি পেটৰ ভাতমুঠি মোকলাবৰ বাবে শ্ৰমিকৰ ৰূপত জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে চাহেব নামৰ কিশোৰজনে সীমাপুৰী নামৰ দিল্লীৰ উপকণ্ঠ অঞ্চলটোত বাস কৰে তেওঁলোকৰ অৱস্থা অতি শোচনীয় এই লোকসকলে 1972 চনৰ আগৰে পৰাই এই অঞ্চলত বাস কৰে তেওঁলোকৰ ৰেচন কাৰ্ড আছে কিন্তু ভোটাৰ কাৰ্ড নাই কোনো স্কুল হস্পিটাল আদিৰ ব্যৱস্থা এই অঞ্চলত নাই পানী যোগান নলা নৰ্দমা আদিৰ ব্যৱস্থা নাই অস্থায়ী তম্বু সদৃশ জুপুৰিত তেওঁলোকে বাস কৰে চাহেবৰ দৰেই এই অঞ্চলত বাস কৰা আন সকলো শিশুৰেই ভৱিষ্যত অন্ধকাৰ কোনো চৰকাৰী আঁচনিয়ে তেওঁলোকক ঢুকি নাপায় তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ আছে লেখিকাই যেতিয়া চাহেবৰ সম্পূৰ্ণ নাম সুধিছিল তেতিয়া তেওঁ গম পাইছিল যে তাৰ নাম চাহেবে আলম অৰ্থাৎ লৰ্ড অৱ দ্য ইউনিভাৰ্ছ আছিল লেখিকাৰ মতে চাহেবে তাৰ নামৰ অৰ্থ নাজানে কিয়নো খালী ভৰিৰে গোটেই দিনটো তলৌকৈ ঘূৰি ফুৰা এই ল'ৰাটোৱে যদি এই কথা জানিব পাৰে যে তাৰ নামৰ অৰ্থ ব্ৰহ্মাণ্ডৰ গৰাকী সি হয়তো বিশ্বাস কৰিবলৈকে টান পাব ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ইয়াৰ পিছৰ অংশটো চাওঁ পেলনীয়া সামগ্ৰী বা আৱৰ্জনাৰ প্ৰতি বয়স্কসকল আৰু শিশুসকলৰ দৃষ্টিভংগী বেলেগ আছিল চাহেবৰ দৰে তেওঁৰ লগৰীয়াসকলে আৱৰ্জনাসমূহৰ দমত মূল্যৱান সামগ্ৰী বিচাৰি পোৱাৰ আশা কৰে কিন্তু বয়স্কসকলে আৱৰ্জনাৰ দমবোৰক তেওঁলোকৰ পেটৰ ভাতমুঠি যোগাৰ কৰাৰ উপায় হিচাপে লয় এই প্ৰশ্নটোৰ প্ৰায়েই অৱতাৰণা হয় যে বয়স্কসকল আৰু শিশুসকলৰ দৃষ্টিভংগীত আৱৰ্জনাৰ অৰ্থ কিদৰে বেলেগ আছিল এই প্ৰশ্নটোৰ অৱতাৰণা হ'লে তোমালোকে এইটোকে উত্তৰ হিচাপে লিখিব পাৰা দ্বিতীয়তে লেখিকাই জোতাৰ প্ৰয়োজনীয়তাৰ ওপৰত এটা কাহিনীৰ অৱতাৰণা কৰিছে তেখেতৰ মতে
জোতা চেণ্ডেল নিপিন্ধা এই শিশুসকলৰ মাজৰ কিছুমানে আনৰ এৰেহা পিন্ধা ওলোৱা জোতা পিন্ধিবলৈ পাই সন্তুষ্ট হৈছে। আচলতে তেওঁলোকক জোতাৰ খুবেই প্ৰয়োজন, কাৰণ যিদৰে তেওঁলোকে অপৰিষ্কাৰ আৱৰ্জনাৰ দমৰ ওপৰত খোজকাঢ়ি ফুৰে, তেওঁলোকক জোতা বা চেণ্ডেল খুব বেছি প্ৰয়োজন, কিন্তু তেওঁলোকৰ নাই। কোনোৱে দুই ভৰিত দুপাত বেলেগ বেলেগ জোতা পিন্ধি আছে। এইখিনিতে লেখিকাই এটা কাহিনী ব্যক্ত কৰে। এজন ল'ৰাই সদায় ঈশ্বৰক প্ৰাৰ্থনা জনায় এযোৰ জোতাৰ বাবে। তেওঁৰ প্ৰাৰ্থনা ঈশ্বৰে মঞ্জুৰ কৰে। তেওঁ ঈশ্বৰক ধন্যবাদ জনায় এই জোতা কেতিয়াও যাতে নেহেৰায় তাৰ বাবে পুনৰ প্ৰাৰ্থনা জনায়। কিন্তু বহুদিনৰ পাছত সেই মন্দিৰৰে আন এজন জোতা পিন্ধা ল'ৰাই স্কুলৰ পৰা আহি জোতা ইউনিফৰ্ম আদিৰ কোনো যত্ন নোলোৱাকৈ পেলাই থয়। ঈশ্বৰে এইসকলৰ জোতাৰ অভাৱ পূৰণ কৰিছিল, কিন্তু এই পেলনীয়া আৱৰ্জনা বুটলি ফুৰা কিশোৰসকলৰ জোতাৰ অভাৱ কেতিয়াও পূৰণ নহ'ব। অৱশেষত চাহেব এজন শিশু শ্ৰমিকত পৰিণত হয়। তেওঁৰ পূৰ্বৰ দৰে স্বাধীনতা নোহোৱা হ'ল। তেওঁৰ হাতত মালিকৰ চাহ দোকানৰ গাখীৰৰ গধুৰ পাত্ৰ। পেটৰ ভাতমুঠি আৰু পৰিয়ালক সকাহ দিবলৈ চাহেবে নিজৰ শৈশৱকালতেই কৰ্মসংস্থাপন বিচাৰি ল'ব লগা হয়। ফিৰোজাবাদৰ মুকেশ পেছাত এজন কাঁচৰ খাৰু নিৰ্মাণ উদ্যোগৰ শিশু বনোৱা বেংগল মেকাৰ। জীৱনৰ লক্ষ্য গাড়ীৰ মেকানিক হোৱা। অতি বিপদজনক এই কাম শিশুসকলৰ বাবে আইনমতে নিষিদ্ধ। কণ কণ এই শিশুসকলে অন্ধকাৰ কক্ষত অতি উচ্চ তাপমাত্ৰা সহ্য কৰি গলোৱা কাঁচৰ পৰা খাৰু বনায়। How do the Bengal makers become blind? তাৰ ফলস্বৰূপে তেওঁলোকে পোহৰত চকুৰে নেদেখা হয়। তাৰোপৰি কাঁচৰ ধূলি চকুত সোমাই কম বয়সতে অন্ধ হৈ পৰে। ইমান কঠিন পৰিশ্ৰম কৰা এই লোকসকলে যি উপাৰ্জন কৰে তাৰে সিংহভাগ অতি উচ্চ হাৰত সুত লোৱা ঋণদাতাসকলে লৈ লয়। ফলস্বৰূপে তেওঁলোকে বাস কৰে ভগ্ন জুপুৰিত অনাহাৰে। তেওঁলোকক প্ৰতিবাদ কৰাৰ বাবে একত্ৰ কৰিবলৈ তেওঁলোকৰ মাজৰ কোনোৱে নেতৃত্ব বহন কৰাৰ সাহস নকৰে। এক নিষ্ঠুৰ দৰিদ্ৰতাৰ সাঁতোৰাত বন্দী তেওঁলোক। কিন্তু কি এই নিষ্ঠুৰ দৰিদ্ৰতাৰ সাঁতোৰা? What is the vicious cycle? তেওঁলোকৰ নিজৰ জাতিক লৈ থকা অহেতুক ধাৰণা ষ্টিগমা অফ কাষ্ট, যাৰ বাবে তেওঁলোকে এই বৃত্তি এৰি অন্য বৃত্তি ল'ব নিবিচাৰে। তদুপৰি তেওঁলোকৰ অন্য কোনো ধৰণৰ শিক্ষামূলক বা বৃত্তিমূলক পেছা লোৱাৰ কোনো যোগ্যতাও নাই। নিষ্ঠুৰ পুঁজিপতি দালাল
প্ৰশাসনিক দুৰৱস্থা, দুৰ্বল ন্যায় ব্যৱস্থা আদিয়ে তেওঁলোকক এক দৰিদ্ৰতাৰ সাঁতোৰত বন্দী কৰি ৰাখিছে। এই সাঁতোৰাৰ পৰা ওলাই যোৱাৰ কোনো উপায় নাই। সেয়েহে লেখিকাই মুকেশৰ মাজত এক অনন্য প্ৰতিভা দেখিছে। তেওঁ মুকেশৰ সোঁতৰ বিপৰীতে গৈ নতুনকৈ নিজৰ জীৱন গঢ়াৰ প্ৰচেষ্টা দেখি অভিভূত হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ পাঠটিৰ বিষয়ে কিছু হ'লেও আভাস পালা। ইয়াৰ দ্বাৰাই তোমালোকৰ পাঠটিৰ গুৰুত্বপূৰ্ণ অংশসমূহ অতি সহজ ভাষাৰে বুজি পোৱাকৈ আলোচনা কৰি দিয়া হ'ল। তাৰ মাজতে যি 2-3টা প্ৰশ্নৰ অৱতাৰণা হয়, সেই প্ৰশ্নকেইটাৰ উত্তৰো তোমালোকে ভালদৰে জানিব পাৰিলা। ভালদৰে পঢ়িবা।